Hello everybody, hi everyone. Can I say preparation? Namaskar, মই Kishur. যেটো এক্সাম আহি আছে ন, যেটো আমাৰ সেপ্টেম্বৰত হ'বলৈ গৈ আছে। সেই এক্সামটো এনেকৈ দিয়ে যাতে তুমি আৰু নেক্সট টাইম আকৌ এক্সাম দিবলগীয়া নহয়। কেনেবাকৈ যদি এইটো এক্সামতো কোৱালিফাই নোহোৱাকৈ ৰখি যোৱা ন, আকৌ কিমান দিনলৈ তুমি নিবনুৱা হৈ ৰখি যাবা, তাৰ কোনো মানে নাই মানে। আৰু ছেকেণ্ড থিং, ইম্পৰ্টেণ্ট টপিকবিলাক মই শ্বেয়াৰ কৰিম বুলি ভাবি আছিলোঁ ন, মানে কৈছিলোঁ। দুটা অলৰেডি মই ভিডিঅ' আপলোড কৰিছোঁ, থাৰ্ড নাম্বাৰ ভিডিঅ' এইটো আজি। ইয়াত মই আজি লেয়াৰ্ছ অফ এটমস্ফিয়াৰ, আমাৰ এটমস্ফিয়াৰৰ যিকেইটা লেয়াৰ আছে সেই লেয়াৰকেইটাৰ ওপৰত কুৱেশ্যন জেনেৰেট হয়। অলৰেডি আগৰ কুৱেশ্যন পেপাৰ আহিছে, তাৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ। যি 4-5টা লেয়াৰ আছে, মোৰ যিকোনো ভিডিঅ' চোৱাৰ আগতে কলম আৰু নোটবুক এটা লৈ ল'লে বেছি ভাল হয়, কাৰণ মই গোটেইখিনি এক্সপ্লেইন কৰি যাওঁ যদি লিখাই নিদিওঁ, আৰু লিখি ৰাখিলেহে লাভ হ'ব, কাৰণ পাছততো আকৌ পাহৰি যোৱা যায়। চ' আজি টপিকটো আছে লেয়াৰ্ছ অফ এটমস্ফিয়াৰ। বায়ুমণ্ডলৰ স্তৰকেইটা ধৰি লোৱা এইটো আমাৰ ভূপৃষ্ঠ। ভূপৃষ্ঠ মিনছ ইয়াতে ধৰি লোৱা মোৰ ঘৰ আছে, তোমাৰ ঘৰ আছে, তোমাৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰ আছে, আইতা ককাৰ ঘৰ আছে, মামাৰ ঘৰ আছে। চ' ইয়াৰ পৰা 13 কিলোমিটাৰলৈকে ওপৰলৈ 13 কিলোমিটাৰলৈকে যিটো স্তৰ আছে সেই স্তৰটোক কোৱা যায় টপস্ফিয়াৰ। এনেকৈ আমাৰ বায়ুমণ্ডলত 5টা স্তৰ আছে, আৰু প্ৰতিটো স্তৰৰ কাম বেলেগ বেলেগ হয়, আৰু তাৰ ওপৰতে কুৱেশ্যনবিলাক আহে। 13 কিলোমিটাৰলৈকে যিটো স্তৰ আছে তাক কোৱা হয় টপস্ফিয়াৰ। কিছুমান কিতাপত এইটো 15 কিলোমিটাৰলৈকে আছে বুলিও আছে দেই, 15 কিলোমিটাৰলৈকে টপস্ফিয়াৰ থাকে বুলি কয়। বাৰু, বায়ুমণ্ডলৰ নিচেই স্তৰটোৰ নাম হৈছে টপস্ফিয়াৰ। প্ৰথম কুৱেশ্যনটো ইয়াৰ পৰা এইটোৱে জেনেৰেট হয়। আৰু টপস্ফিয়াৰত কি কি হয়? ক্লাইমেট চেঞ্জ, মানে যে MCQ যিবিলাক মাল্টিপল চইচ কুৱেশ্যন আহে এনেকৈ দিয়ে যে ক্লাইমেট চেঞ্জ বায়ুমণ্ডলৰ কোনটো স্তৰত হয়, বা বায়ুমণ্ডলৰ সকলোকে ওচৰত থকা স্তৰটোৰ নাম কি? সেইটো হৈছে টপস্ফিয়াৰ। ক্লাইমেট চেঞ্জ হয়, ৰেইনফল, ফগ, কুঁৱলী, তাৰপিছতে বতাহ ধুমুহা, হেইলষ্টৰ্ম, ক্লাইমেট চেঞ্জ, ৰেইনফল, ফগ, হেইলষ্টৰ্ম, বতাহ ধুমুহা, সকলোবিলাক কাম ক'ত সংঘটিত হয়? টপস্ফিয়াৰত। টপস্ফিয়াৰত কিমান কিলোমিটাৰলৈকে আছে? 13-15 কিলোমিটাৰলৈকে আছে। অ'কে, ইয়াৰ পাছত 13 কিলোমিটাৰৰ পৰা 50 কিলোমিটাৰলৈকে 13 to 50 কিলোমিটাৰলৈকে যিটো স্তৰ আছে, মানে বায়ুমণ্ডলৰ ছেকেণ্ড স্তৰটো, তাক কোৱা হয় ষ্ট্ৰেটস্ফিয়াৰ। ষ্ট্ৰেটস্ফিয়াৰ। আৰু ষ্ট্ৰেটস্ফিয়াৰ আৰু টপস্ফিয়াৰক যিডাল লাইনে ডিভাইড কৰি ৰাখিছে, ওপৰখিনি ষ্ট্ৰেটস্ফিয়াৰ, তলৰখিনি টপস্ফিয়াৰ, এই লাইনডালক কোৱা হয় ট্ৰপ'পজ। এই কথাটো সহজ মনত ৰাখিবৰ কাৰণে, কোনডাল লাইনে কাক ডিভাইড কৰি ৰাখিছে। ষ্ট্ৰেটস্ফিয়াৰ আৰু টপস্ফিয়াৰক ডিভাইড কৰিছে ট্ৰপ'পজে। তেনেকৈ ষ্ট্ৰেটস্ফিয়াৰ আৰু ইয়াৰ ওপৰৰ লেয়াৰটোক ডিভাইড কৰি ৰাখিছে ষ্ট্ৰেট'পজ। এই লাইনডাল কোৱা হয় ষ্ট্ৰেট'পজ। তেনেকৈ প্ৰতিটো লেয়াৰক ডিভাইড কৰি থকা এডাল লাইন আছে। অ'কে, ষ্ট্ৰেটস্ফিয়াৰৰ মেইন দুটা কাম আছে। কুৱেশ্যন এইটো আহে যে এৰোপ্লেন কোনটো স্তৰত চলে বায়ুমণ্ডলত? সেইটো এনচাৰটো কি লিখিব লাগিব? ষ্ট্ৰেটস্ফিয়াৰ। আৰু ছেকেণ্ড ইয়াৰ ফাংচনটো হৈছে মানে UV, আল্ট্ৰাভায়লেট যিবিলাক ৰেজ আছে, হাৰ্মফুল ৰেজ আছে, সেইবিলাক লেয়াৰক কিহে প্ৰিভেণ্ট কৰে, কিহে বাধা দি ৰাখে? অজন লেয়াৰে। আৰু এই অজন লেয়াৰটো ক'ত আছে? ষ্ট্ৰেটস্ফিয়াৰতে আছে। অ'কে, চ' ষ্ট্ৰেটস্ফিয়াৰৰ দুটা ইম্পৰ্টেণ্ট পইণ্ট এই দুটা। ইয়াৰ পাছত 50 কিলোমিটাৰৰ পৰা 80 কিলোমিটাৰলৈকে যিটো স্তৰ আছে তাক কোৱা হয় মেছ'স্ফিয়াৰ। মেছ'স্ফিয়াৰৰ ফাংচনটো বহুত ইম্পৰ্টেণ্ট হয়। মই ক'ব বিচাৰিছোঁ যে এই আকাশৰ পৰা ন, কেতিয়াবা এই হলিউডৰ চিনেমাত দেখায় বা কাৰ্টুনত দেখায় ন, যেনেকৈ এই এষ্টৰইডবিলাক থাকে ন, এনেকুৱা ডাঙৰ ডাঙৰ এষ্টৰইড, যিবিলাকে পৃথিৱী খুন্দা খালে পৃথিৱীখন এদিন ধ্বংস হৈ যাব বুলি মানুহবিলাকে কয়। এইবিলাক আমাৰ পৃথিৱীলৈ আহি থকা দেখায় ন। এই এষ্টৰইডৰ যিবিলাক টুকুৰা থাকে ন, সৰু সৰু টুকুৰা, তাক কোৱা হয় মেটেৰাইটছ। তাক কোৱা হয় মেটেৰাইটছ। এই মেটেৰাইটছৰ টুকুৰাবিলাক যদি ইয়াৰ পৰা গুচি আহে, অলৰেডি আগতে এনেকৈ আহিছে, সেইবিলাকে মেছ'স্ফিয়াৰত বাৰ্ণ হৈ যায়, মানে জুই জ্বলি যায়। আল্টিমেটলি মেছ'স্ফিয়াৰে এনেকুৱা যিবিলাক এষ্টৰইডৰ টুকুৰা আহে সেইবিলাকক জ্বলাই দিয়ে, আৰু এইবিলাক ইমান মানে উত্তপ্ত হৈ এই স্তৰটোত জ্বলি যায় যে আহি পৃথিৱী ভূপৃষ্ঠ নাপায়হি। যদি মেছ'স্ফিয়াৰটো নাথাকিলে হয়, ডাইৰেক্ট এষ্টৰইডৰ টুকুৰা বা এষ্টৰইড যদি আহিলে হয়,
ডাইৰেক্ট পৃথিৱীৰ ভূপৃষ্ঠই পালেহি হয় চ' মেছস্ফিয়াৰ আমাক সেইটো ক্ষেত্ৰত বচাই থাকে চ' কুৱেশ্যনটো মেছস্ফিয়াৰৰ পৰা সেইটো আহে যে মেটেৰয়ছৰ পৰা আমাক বায়ুমণ্ডলৰ কোনটো স্তৰে বচাই আছে অ'কে এটা দুটা তিনিটা পালোঁ তাৰপিছতে ইয়াৰ পাছত এটা আহিব চ' মেছস্ফিয়াৰ আৰু ষ্টেটস্ফিয়াৰক কোনডাল লাইনে ডিভাইড কৰি ৰাখিছে সেইডাল হৈছে ষ্টেটপছ আৰু 80 কিলোমিটাৰৰ পৰা 80 to 400 কিলোমিটাৰ 80 to 400 কিলোমিটাৰ যিটো স্তৰ আছে তাক কোৱা হয় থাৰ্মস্ফিয়াৰটো বহুত ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা বহুত কুৱেশ্যন জেনেৰেট হয় থাৰ্মস্ফিয়াৰ বা আয়নস্ফিয়াৰ অ'কে এইটো 4th নম্বৰ হেৰি হয় স্তৰ হয় বায়ুমণ্ডলৰ ইয়াৰ ইম্পৰ্টেণ্ট পইণ্টবিলাক মই কৈ গৈছোঁ এই থাৰ্মস্ফিয়াৰত মানে টেম্পাৰেচাৰটো ইনক্ৰিজ হয় টেম্পাৰেচাৰ ইনক্ৰিজ হয় উইথ হাইট আমি হাইটটো যিমান ওপৰলৈ গৈ থাকিম ন থাৰ্মস্ফিয়াৰত এই তলৰ পৰা ওপৰলৈকে টেম্পাৰেচাৰটো তেনেকৈ ইনক্ৰিজ হৈ গৈ থাকিব ফাৰ্ষ্ট পইণ্ট চ' টেম্পাৰেচাৰ কোনটো স্তৰত বাই হাইট ইনক্ৰিজ হয় বুলি আহিলে সেইটো হ'ব থাৰ্মস্ফিয়াৰত আৰু ছেকেণ্ড পইণ্টটো হ'ল ইয়াত ছেটেলাইটবিলাক যে এৰা হয় ন ছেটেলাইটবিলাক ইয়াতে থাকে থাৰ্মস্ফিয়াৰত থাকে অ'কে থাৰ্মস্ফিয়াৰ দুটা পইণ্ট ক'লোঁ টেম্পাৰেচাৰ ইনক্ৰিজ আৰু ছেটেলাইট আৰু এটা আছে সেইটো হৈছে আৰোৰা স্পেলিংটো চাগে প্ৰনাউন্সিয়েট শুদ্ধ কৈছোঁ নাই ঠিক নাই আৰোৰা এই এৰোৰা এটা আমাৰ হেৰি প্ৰাকৃতিক ফেনমেনা হয় মানে কি হয় কেতিয়াবা আমাৰ আকাশখনত বহুত লাইটিং দেখা যায় সেই লাইটিংটো এৰোৰা বুলি কোৱা হয় ইংৰাজীত অসমীয়াত কি বুলি কয় মই নাজানো মুঠতে এৰোৰা যিটো ফেনমেনা হয় সেইটো থাৰ্মস্ফিয়াৰতে ঘটে 4th পইণ্টটো হৈছে যে ৰেডিঅ' আৰু টিভি ছিগনেল এই থাৰ্মস্ফিয়াৰতে পোৱা যায় অ'কে থাৰ্মস্ফিয়াৰৰ পইণ্ট এইকেইটাই টেম্পাৰেচাৰ ইনক্ৰিজ ছেটেলাইট এৰোৰা আৰু ৰেডিঅ' ছিগনেল এই থাৰ্মস্ফিয়াৰৰ ওপৰৰ যিটো লেয়াৰ আছে মানে 400 কিলোমিটাৰৰ পৰা 400 কিলোমিটাৰ ওপৰলৈ গৈ থাকিলে যিমানখিনি মানে আৰু ওপৰত লেয়াৰ ডিভাইড নহয় এইটো এটাই লেয়াৰ আছে এইটো কোৱা হয় এক্সোস্ফিয়াৰটো হৈছে চবতছে হায়েষ্ট লেয়াৰ আমাৰ বায়ুমণ্ডলৰ আৰু এক্সোস্ফিয়াৰৰ ইম্পৰ্টেণ্ট পইণ্টটো কি হৈছে ইয়াৰ ওপৰত কুৱেশ্যন এইটোৱে আহে যে কোনটো লেয়াৰ হাইড্ৰজেন এণ্ড হিলিয়াম গেছেৰে ভৰি আছে সেইটো হ'ব এক্সোস্ফিয়াৰ কুৱেশ্যন আগতে এনেকৈও অহা গৈছে যে বায়ুমণ্ডলৰ স্তৰকেইটা মানে আপোনাক 4টা দি ৰাখিব ক্ৰমান্বয়ে সুধিব যে কোনটো প্ৰথম কোনটো ছেকেণ্ড কোনটো থাৰ্ড কোনটো ফ'ৰ্থ তেনেকৈ মানে পিৰিয়ডিকেলি মিলাবৰ কাৰণেও দিয়ে গতিকে কোনটো পিছত কোনটো আহে সেইটো মনত ৰাখিব কোনটো স্তৰত কোনটো কাম বেছি ইম্পৰ্টেণ্ট কোনটো মানে ঘটনা সংঘটিত হয় কোনটো স্তৰত কি আছে সেইখিনি মনত ৰাখিব আৰু ইয়াৰ পৰা বেলেগ কুৱেশ্যন একো নাহে যিখিনি ক'লোঁ অলৰেডি ইম্পৰ্টেণ্টখিনি কৈছোঁ ইয়াৰ বাহিৰত 2-4টা পইণ্ট আছিলে সেইবিলাক এক্সামত নাহে গতিকে সেইবিলাক কোৱা নাইকিয়া নেক্সট আকৌ এটা এনেকুৱা ধুনীয়া ভিডিঅ' লৈ পেলাই মই আহিম ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে চেনেলটো মানে ভিডিঅ'টো এটা লাইক কৰিব এণ্ড থেংক ইউ ছ' মাছ